আজি মই আপোনালোকক ঘৰতে আমি কেনেকৈ চাবোন বনাব পাৰোঁ তাকে দেখুৱাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যাতে বলক দেৰি নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবোন বনাবলৈ প্ৰথমতে মই আমাৰ ঘৰতে থকা এল'ভেৰা জোপাৰ পৰা দুটা পাত কাটি লৈছোঁ। এল'ভেৰাত বহুত বেছি ঔষধি গুণ আছে, আমি সকলোৱে জানো। এল'ভেৰা আমাৰ শৰীৰৰ কাৰণে লগতে আমাৰ ছালখনৰ কাৰণে বহুত বেছি উপকাৰী হয়। বিশেষকৈ গৰমৰ দিনকেইটাত আমাৰ ছালখন সতেজ আৰু কোমল কৰি ৰাখে। তাৰোপৰি ছালখনক ৰ'দে পোৰাৰ পৰাও ৰক্ষা কৰে। মানে ইমানেই বেছি গুণ আছে যে কৈ শেষ কৰিব নোৱাৰি। আজি মই চাবোন বনাম এল'ভেৰাৰ পৰা, আৰু চাবোন বনাবলৈ মই প্ৰথমতে পাত দুটা কাটি আনি কিছু সময়ৰ কাৰণে থিয় কৰি ৰাখিছিলোঁ, কাৰণ এল'ভেৰা পাতটো যেতিয়া কাটি অনা হয় তেতিয়া তাৰ পৰা হালধীয়া ৰঙৰ আঠাজাতীয় বস্তু ওলায়, যিটো আমাৰ শৰীৰৰ কাৰণে আৰু ছালখনৰ কাৰণে একেবাৰে উপকাৰী নহয়। গতিকে সেইখিনি গুচাই লৈছোঁ। তাৰপিছত পাত দুটা ধুনীয়াকৈ ধুই লৈছোঁ যাতে কোনো ধৰণৰ ধূলি বালি নাথাকে, আৰু পানীখিনিও শুকাই লৈছোঁ। এতিয়া এল'ভেৰা পাতটোৰ দুই কাষে যে কাঁইটবিলাক থাকে সেইখিনি ধুনীয়াকৈ কাটি ল'ম, আৰু তাৰপিছত বাকলিটো গুচাই ভিতৰৰ জেলখিনি উলিয়াই ল'ম। এইখিনি কৰোঁতে আপোনালোকে নিজৰ সুবিধা অনুযায়ী কৰিব। মই এনেকৈ কৰিছোঁ, মানে দীঘলকৈ পাতটো ৰাখিয়ে কাটিলোঁ। আচলতে সৰু সৰু টুকুৰা কৰি যদি কাটা হয় তেতিয়া ভালকৈ জেলটো উলিয়াব পাৰি, মানে বেছি সুবিধা হয়। কিন্তু মই এনেকৈ দীঘলকৈ কাটিলোঁ। গতিকে আপোনালোকে নিজৰ সুবিধা অনুযায়ী পাতটো কাটি জেলটো ভিতৰৰ পৰা উলিয়াই ল'ব। এনেকৈ কাটোতেও ধুনীয়াকৈ জেলটো ওলাব পাৰিছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ একদম ওলাই গৈছে, দেখিয়ে ভাল লাগিছে। আৰু ইয়াতে মই এতিয়া এল'ভেৰাখিনি ভালকৈ পিচি ল'ম। এয়া হৈছে চপ বেচ, আৰু এই চপ বেচটো মই অনলাইনত পৰাই আনিছোঁ। এইটো টুকুৰাটো ডাঙৰ আছিলে, মই আগতে চাবোন বনালোঁ, আৰু এইখিনি এতিয়া আজি চাবোন বনাম। আৰু চাবোন বনাবলৈ চপ বেচ নিজৰ জোখমতে ল'ব লাগিব, মানে যিমান বেছি চাবোন বনাব সিমানেই বেছি চপ বেচ লাগিব। তো এতিয়া মই সৰু সৰু টুকুৰা কৰি ল'ম, আৰু চপ বেচটো একদম দেখাত মানে বগা মমৰ নিচিনা, কাটিবলৈও একদমেই সহজ, মানে বহুত বেছি টান নহয়, চফ্টে হয় বস্তুটো। আৰু এতিয়া মই পনীৰৰ টুকুৰাৰ নিচিনা সৰু সৰু টুকুৰাকৈ কাটি ল'ম। যিমান বেছি সৰু টুকুৰা কৰিব সিমানে সোনকালে গলি যাব। এয়া মোৰ কাটা হৈ গ'ল, আৰু এটুকুৰা ৰৈ গ'ল, সেইখিনি মই পিছত চাবোন বনাব পাৰিম। আৰু এইখিনি এতিয়া মই গলাই ল'ম। গলাবৰ কাৰণে মই এটা কেৰাহীত পানী উতলিবলৈ দিছোঁ, আৰু তাতে মই আন এটা পাত্ৰত চপ বেচখিনি দি গলিবলৈ দিলোঁ। এয়া চাওক, খুব ধুনীয়াকৈ গলি গ'ল। আৰু এয়া ভালদৰে গলি যোৱাৰ পিছত মই ইয়াতে পিচি লোৱা এল'ভেৰাখিনি দি দিলোঁ আৰু মিক্স কৰি দিলোঁ। এয়া ৰেডি হৈছে। এইখিনিতে মই ইয়াতে ফুড কালাৰ দি দিলোঁ। ফুড কালাৰটো অপশ্যনেল হয়, নিদিলেও কথা নাই। এয়া আমাৰ চাবোন বনাবৰ কাৰণে ৰেডি হ'ল। আৰু এইটো হৈছে চিলিকন মল্ড, চাবোনৰ এটা শ্বেপ আহিবৰ কাৰণে এইটো লৈছোঁ। এইটো অনলাইনে আনিছোঁ। আৰু ইয়াতে এতিয়া মই এল'ভেৰা মিশ্ৰণটো ঢালি দিলোঁ। ওপৰত যিখিনি ফেন আছে সেইখিনি মানে গুচাই দিব পাৰিলে দেখাত ভাল দেখি, মই এনেই অলপ অলপ গুচাই দিছোঁ। আৰু এইখিনি এতিয়া মই ছাইডকৈ ৰাখি দিলোঁ, যেতিয়া চাবোন হ'ব তেতিয়া আপোনালোকক দেখাই আছোঁ। এয়া 4 ঘণ্টাৰ পিছত চাবোন ৰেডি হৈ গ'ল। চাবোন হওঁতে মোটামুটি 4 ঘণ্টাই লাগিল। আৰু এয়া চাওক, উলিয়াই দেখাই দিছোঁ, কিমান ধুনীয়া হৈছে দেখাত। ফুড কালাৰটো একদম অপশ্যনেল হয়, ফুড কালাৰ নিদিলেও কথা নাই, নিদিয়াকৈও বনাব পাৰি। কিন্তু মই আপোনালোকক দেখাবৰ কাৰণে, অলপ ভাল দেখা হোৱাৰ কাৰণে ফুড কালাৰটো দি দিলোঁ। এয়া চাবোন ৰেডি, ইমান সহজতে হৈ যায়।
গতিকে আপোনালোকে যদি এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে এই চাবোন এবাৰ বনাওক আৰু ব্যৱহাৰ কৰক বহুত বেছি ভাল পাব বজাৰত পোৱা চাবোনত বহুত বেছি কেমিকেল ব্যৱহাৰ কৰা হয় গতিকে ঘৰতে এনেকৈ প্ৰাকৃতিকভাৱে চাবোন বনাওক আৰু ব্যৱহাৰ কৰক লগতে খৰচো কম হয় কম খৰচতে বহুতখিনি চাবোন বনাব পাৰি তেতিয়াহ'লে নবনোৱাকৈ নাথাকিব এবাৰ বনাই চাওক নিশ্চয় ভাল পাব আৰু মই আগতেও চাবোন বনাইছোঁ আৰু সেই চাবোন এতিয়াও ব্যৱহাৰ কৰি আছোঁ এয়া চাওক এইখিনি মই আগতে বনাইছিলোঁ আৰু এয়া এলোভেৰাৰে চাবোন হয় কিন্তু ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ কৰা নাছিলোঁ গতিকে ফুড কালাৰ নিদিলেও কথা নাই এয়া আৰু এই চাবোনবিধ বনাইছিলোঁ মই এনেকুৱা ধৰণৰ প্লাষ্টিকৰ এয়া মেজাৰিং স্পুন হয় এখন ইয়াতে বনাইছিলোঁ ইয়াতে অলপমান ভেচলিন ঘঁহি লৈছিলোঁ আৰু তাৰপিছত তাতে মিশ্ৰণখিনি ঢালি দিছিলোঁ গতিকে এয়া চাবোন তেনেকৈ বনাইছিলোঁ গতিকে বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় চব বস্তু কিনি আনিলে হ'ল আৰু ঘৰত থকা এনেকুৱা বস্তুৰে আমি প্ৰাকৃতিকভাৱে চাবোন বনাব পাৰোঁ আৰু যিসকলে এতিয়ালৈকে এনেকৈ চাবোন বনোৱা নাই তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব বুলি আজিৰ এই ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ লগ পাম অন্য এটি ভিডিঅ'ত